Hello guys, welcome back to my channel. আজি মই বনাম কাচকলৰ ৰেচিপি। সো ইয়াত লৈছো পিয়াজ, নহৰু, জিৰা জালুক লৈছো আৰু তিনটা মই কেঁচা জলকীয়া মই লৈ লৈছো এখিনি আৰু ইয়াত আছে কাচকল আৰু আলু। কাচকলখিনি মই এটো সাইজত কাটি লৈছো এনেকুৱা এটো সাইজত কাটি লৈছো আৰু এটো মই পানীত অলপ সময় কাচকলৰ যেটো কুলা কহ হে কহটো যাবৰ কাৰণে মই পানীত তিয়াই থৈছো এখিনি আৰু ইয়াত থকা গুটিখিনি বস্তু মই এই মিক্সি গ্ৰাইণ্ডাৰত মই মাৰি লম। ইয়াত গুটিখিনি মই এটা ঢালি দিম। এখিনি মই এটা মিক্সিত মাৰি লম। এতে কাচকল আৰু আলুখিনি মই পানী পা টুকি ললো আৰু এইখিনি মই পেষ্ট বনাই ললো। তাৰপৰা মই ইয়াতে অলপ এড কৰিম কালাৰিং মছলা, যেটো মানে মছলা ইয়াত দি দিলে তৰকাৰীখন পুৰা কালাৰ হয় ন, তেনেকুৱা মছলা মই অলপ এড কৰি দিছো ইয়াত। তাৰপৰা ইয়াতে মই অলপ হালধি দি দিছো, হালধি আৰু এইখিনি অলপ মিক্স কৰি লম এনেদৰে। মিক্স হৈ গ'ল। মোৰ কাচকলৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু মোৰ চেনেলটো ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আহিম। আজিলৈ বাই বাই।